ক'লে আমি ক'ব লাগিব, শুনিব লাগিব আপোনালোকে। আমি চৰকাৰত নাই, আপোনালোকে আছে। BPF আৰু UPPLক বিশেষকৈ আমি 15টা বছৰ মোটামুটি BJPয়ে শাসন কৰিবলৈ বিগ ব্ৰাদাৰ হিচাপে দিলে সুবিধা। কি কৰিছে কি কৰা নাই UPPL BPF আৰু আমাৰ সংগঠনবোৰে জানিব। আৰু কিন্তু আমি এট দ্য সেম টাইম 5 বছৰ UPPLকো দিলোঁ। BJPया BTCआव हारसिंब्लाबो सरकार सालायफिनगोन नैबे खोथाखौ बुंदों। मानोना अलरेडि प्रमद बर'नोबो 5 बोसोर सुबिदा होखाबाय आरो मोनसे समाव हाग्रामा महिलारिनो 17 बोसोरसिम सुबिदा होबाय। दा सोर बबे मोनसे पलिटिक्स पार्टिया BTCखौ बा BTRखौ सालायनो थांगासिनो दङ नोंथांमोना नैबे भिडिअखौ फुल भिडिअसिम नायनानै बा निसय बुंनानै लानो हागोन। आरो लोगोसे गोबांथार पलिटिक्सनि बा गोबांथार पलिटिक्स पार्टिनि बिथांमोना बेयाव ज' जानानै माने गावजों गाव गोबांथार कन्ट्रोभार्सि जादों। BP बा 17 बोसोराव मा मावखो आरो UPPLआ 5 बोसोराव मा मावखो मा मावाखै आरो गोबांथार बेफोरबायदिनो गावजों गाव माने दाङाबाजि जालायलायदों उदालगुरि जिल्लायाव थानायाव आरोना। दा नोंथांमोना फुल भिडिअखौ नायनानै ला मानोना भिडिअ जोबोर गोलाव। आं बिनि गेजेराव बांद्राय खोथाखौ बुंनो सानाखै आरो बेखौल'सो आं नोंथांमोनखौ रिकुवेस्ट खालामो सोरबाफोर आंनि चेनेलाव गोदानै फैदोंब्ला निश्चय अननानै आंनि चेनेलखौ साबस्क्राइब खालामनो हागोन आरो लोगोसे मोजां मोनोब्ला मोनसे शेयार खालामना होबानो जाबाय। लोगोसे नोंथांमोना गोसो गोरबोआव सोर मा सानदों निश्चय कमेन्ट सेक्सनाव फोरमायहरनो दाबो। मेन पइन्टটো লৈ UPPLে এই BTRত 7টা মেইন উদ্দেশ্য লৈ জন্ম হৈছিলে। বড়ো সংগ্ৰাম সমাপ্ত কৰা, এই BTR সকলো জাতি জনগোষ্ঠী শান্তিকে জীয়াই থাকিবৰ কাৰণে পৰিৱেশ বনাই দিয়া, তাৰপিছত বড়ো অবড়ো আমাৰ যি পাৰ্থক্য সেইটো দূৰ কৰা, তাৰপিছত আমাৰ জীৱন আৰু আমাৰ সম্পত্তি নিৰাপত্তা দিয়া, ইয়াত সকলো জাতি জনগোষ্ঠীক এটা ভাল পৰিৱেশ লৈ গঢ়ি পেলাই সকলো জাতি জনগোষ্ঠী আগবঢ়াই লৈ যোৱা এই প্ৰতিশ্ৰুতি সকলো পালন কৰিছে প্ৰমোদ বড়োয়ে। মই ক'বলৈ গৈ আছো প্ৰমোদ চৰকাৰৰ দিনত আজি 5টা বছৰ হ'বলৈ গৈ আছে আৰু মাত্ৰ 4 মাহ আছে, কিন্তু ডেভেলপমেণ্ট হৈ আছে কৈছে তেওঁলোকে। মোৰ ওচৰৰ কাষতে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আছে জেজেমৰ, কিন্তু আজিলৈকে নৰ্দমা খান্দি জিৰ' পানী একটুপা খাব পোৱা নাই। মাত্ৰ 6 দিন দিছে পানী, 6 দিন দিছে পানী। 6 দিন দিয়াৰ পিছত আজিলৈকে জেজেমৰ তালা বন্ধ, আজিলৈকে পানীয়ে নাই। তো কি কৰে এইটো চৰকাৰে? কি 5 মাহত কমপ্লিট কৰি দেখুৱাব নেকি? 5 মাহত কমপ্লিট কৰি দেখুৱাব নেকি? আৰু আজিৰ তাৰিখত আপোনালোকে চাওক কোনটো টাউনত গাঁৱত ব্ৰিজ বনাই দেখুৱাইছে সেইটো দেখুৱাই দিয়ক। কোনটো ব্ৰিজ অপেনিং কৰি দেখুৱাইছে দেখুৱাই দিয়ক। আজিৰ তাৰিখত 5 মাহত কোনটো ব্ৰিজ বনাই দেখুৱাব আপোনালোকে? ঘূৰিং চৰকাৰে দেখুৱাই দিয়ক। ৰাইজসকল দল সংগঠনৰ আমি আহিম, দল সংগঠনৰ কাষলৈ যাম, আহিম দল সংগঠনৰ কাষৰ পৰা আহি আছো। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দায়িত্বত থাকি কিছুমান অসুবিধা দেখিছোঁ যে স্বাস্থ্য বিভাগত একেবাৰে পৰিৱৰ্তন আহিব বুলি চৰকাৰখন আমি সলাইছিলোঁ, কিন্তু স্বাস্থ্য বিভাগত অত্যন্ত দুখ লগা এটা পেচেণ্টৰ যেতিয়া আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয় সেই পেচেণ্টজনক 20 দিন সময় দিয়া হয়। পেটৰ বিষত থকা পেচেণ্টজনে চিঞৰিব নালাগে। পেটৰ বিষত থকা পেচেণ্টজনে 1 মিনিট ৰ'ব, কথাখিনি শুনি ল'ব। পেটৰ বিষত থকা পেচেণ্টজনে 20 দিন কেতিয়াও ৰ'ব নোৱাৰে। যদি পেচেণ্টজনে BTCৰ বাহিৰলৈকে চিকিৎসা কৰিব যাবলগীয়া হয়, ৰ'ব শুনি লওক। যদি পেচেণ্টজনে, এইটো আপোনাৰ মোৰ কথা, আপোনাৰো সমস্যা আছে, এইটোত সমস্যা আছে। যদি পেচেণ্টজনে শুনি লওক, এইটো আপোনাৰ সমস্যা আপোনাৰ, এইটো সমস্যা মোৰ সমস্যা নহয়। ৰ'ব শুনি লওক, কথা পাতিম যাম, কথাটো ক'বলৈ দিয়ক, ক'বলৈ। যদি পেচেণ্টজনে BTCৰ বাহিৰলৈকে চিকিৎসা কৰিব যাবলগীয়া হয় তেতিয়াহ'লে আমাৰ উন্নয়ন ক'ত হৈছে? মই দোষাৰোপ কৰিম, BJPকো কৰিম, UPPকো কৰিম, BPFকো কৰিম। কিয় হাগ্ৰামা বুলি কথা নাই ইয়াত। মোক স্বাস্থ্য লাগে, যুৱ ছাত্ৰ পৰিষদে স্বাস্থ্য বিচাৰিছোঁ। হাগ্ৰামা বুলি কথা নাই, UPPৰ কথা নাই। যুৱ ছাত্ৰ পৰিষদে স্বাস্থ্যৰ উন্নতি বিচাৰিছোঁ। যিয়ে দায়িত্বত আছে তেখেতক 1 মিনিট ৰ'ব। চিঞৰিলে সমস্যা সমাধান নহয়, মোৰ প্ৰশ্নখিনি উত্তৰ দিয়ক। শুনক মোৰ এইটো আপোনাৰো সমস্যা, আপুনি ভুগিব। আপোনাৰ পৰিয়ালে যেতিয়া মেডিকেলত যাব
UPPL বিজেপি বুলি নাচায় পেটৰ বিষত যেতিয়া পেচেণ্ট থাকিব 20 দিন পিছত যেতিয়া ডেট দিব মেডিকেলে তেতিয়া UPPLৰ পেচেণ্ট বিজেপিৰ পেচেণ্ট বুলি বেলেগকৈ নাচায় আৰু মই এটা কথাই ক'ব বিচাৰিছোঁ যদি আমি উন্নত চিকিৎসাৰ কাৰণে BTCৰ বাহিৰলৈকে যাবলগীয়া হয় তেতিয়াহ'লে উন্নয়ন ক'ত হৈছে তেতিয়া প্ৰশ্নটোৰ উত্তৰ দিব লাগিব পাতিম আৰু দল সংগঠন হয় কথা আছে অলপ চমুকৈ শিক্ষাৰ ক্ষেত্ৰত কি উন্নতি হৈছে স্কুলবিলাক প্ৰাদেশিকৰণ কৰা হ'লনে টেট শিক্ষকবিলাকৰ নিযুক্তিকৰণ হ'লনে আৰু চবতকৈ ডাঙৰ সমস্যা BTCত থকা 70% নন ট্ৰাইবেল মানুহৰ ভূমিৰ সমস্যাটো যদি যিয়ে সমাধান নকৰে আমি কেতিয়াও তাৰ পক্ষত থাকিব আহিম চমুকৈ আপোনালোকে কওক 70% অজনজাত লোকৰ ভূমিৰ সমস্যাটো হ'ল প্ৰধান সমস্যা এই সমস্যাৰ সমাধান কৰিবই লাগিব অন্যথা তীব্ৰভাৱে যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আপোনালোকে কথা পাতক মই পুনৰাই কৈছোঁ শাসকীয় মানুহে কথাবিলাক শুনিবলৈ ধৈৰ্য লাগিব ধৈৰ্য নকৰি নহ'ব আপোনালোকে ক'লে আমি ক'ব লাগিব শুনিব লাগিব আপোনালোকে আমি চৰকাৰত নাই আপোনালোকে আছে শুনিব লাগিব হাজাৰবাৰ শুনিব লাগিব সমস্যা সুবিধা সকলোকে এতিয়া আমি এইটো অনুষ্ঠানত কংগ্ৰেছ বা BPFৰ কথা আমি ক'ব নাযাওঁ কাৰণ ৰাইজে তেখেতসকলক কামত সন্তুষ্ট নোহোৱাৰ কাৰণে তেখেতসকলক গাদীৰ পৰা দমাইছে আৰু পৰিৱৰ্তন বিচাৰি UPPL বা বিজেপি চৰকাৰক আনিছে শাসনাধীন চৰকাৰৰ ওপৰত আমি ক'ব বিচাৰোঁ অধ্যক্ষ আদিবাসী ছাত্ৰ সন্থা আশা আদিবাসী জনগোষ্ঠীৰ ওপৰত বিশেষকৈ ক'ব বিচাৰিছোঁ সবকা সাথ সবকা বিকাশ বুলি মোদীয়ে শ্লোগান দি আছে আৰু আমাৰ অসমত প্ৰমোদ বৰা ডাঙৰীয়াই সকলোৰে মানে উন্নতি সৰ্বাংগীন উন্নতি বুলি মানে ক'ব বিচাৰিছে কিন্তু আমি দেখিবলৈ পাই আছোঁ যে আদিবাসী জনগোষ্ঠীটোক বঞ্চিত কৰিহে মানে কাম কাজবিলাক কৰা হৈ আছে আজি আপোনালোকে দেখিব পাৰিব ভাৰতৰে বিভিন্ন ৰাজ্যত কৰ্ণাটকত 451 টকা চাহ শ্ৰমিকৰ দৈনিক দৰমহা তামিলনাডুত 445 টকা দৈনিক দৰমহা আৰু আপোনাৰ আমাৰ চুবুৰীয়া ৰাজ্য ছিকিমত 500 টকা চাহ শ্ৰমিকৰ এদিনৰ দৈনিক মজুৰি কিন্তু অসমত মাত্ৰ 250 টকা বিজেপিক ফেল বুলি কৈছে আচাৰ আছে ইয়াত নেতৃবৰ্গ সবকে ধন্যবাদ যাচিছোঁ আমাৰ আচাৰ বন্ধুৱে কিছুমান অভিযোগ দাঙি ধৰিছে হয় আমি কিন্তু পেজ বাই পেজ আদিবাসী সমাজতো যথেষ্টখিনি কাম কৰিছোঁ কিয়নো একালত আদিবাসী সমাজত বাগানতো মাটি পোৱা নাছিলে এইবোৰ আমি সমস্যা সমাধান কৰিবলৈ গৈ আছে এইটো কৰি আছে এইটো ইয়াৰ পিছত আমি আজি আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ BPF আৰু UPPLক বিশেষকৈ আমি 15টা বছৰ মোটামুটি BJPয়ে শাসন কৰিবলৈ বিগ ব্ৰাদাৰ হিচাপে দিলে সুবিধা কি কৰিছে কি কৰা নাই UPPL BPF আৰু আমাৰ সংগঠনবোৰে জানিব আৰু কিন্তু আমি এট দ্য সেম টাইম 5 বছৰ UPPLকো দিলোঁ যদি আপোনালোকে যদি সমালোচনা পৰস্পৰে যদি সমালোচনা কৰি থাকে এইবাৰ আমিয়ে হাতত বাগজুৰিডাল আমিয়ে তুলি লৈ পেলাই আমি অকলশৰীয়া শাসন কৰিম বুলি আমি আশা ভাবিছোঁ যদি আপোনালোকে উত্তৰ সন্তুষ্ট হয় তেখেতে কৈছে যে সৰ্বাংগীন উন্নতি হৈছে কিন্তু আপোনাকে মই ক'ব বিচাৰিছোঁ আপুনি যাওক বাগান অঞ্চলত যাওক আদিবাসী অঞ্চলত যাওক ৰাস্তা পদূলি কিমান উন্নতি হৈছে দেখাই পাব মিডিয়াৰ যোগেদি আপোনালোকে যাওক আৰু কিমানজনক যদি তেখেতসকলে মাটিৰ পট্টা দিছে তালিকা মুকলিকে প্ৰকাশ কৰক আদিবাসী জনগোষ্ঠীক কিমানজনক দিছে মাটিৰ পট্টা মুকলিকে প্ৰকাশ কৰক আজিলৈকে আমি দেখিবলৈ পোৱা নাই আদিবাসী জনগোষ্ঠী BTR তথা অসমত প্ৰটেক্টেড ক্লাছ হিচাপে আছে কিন্তু মাটি বাৰী সুৰক্ষা পোৱা নাই লুটপাট হৈ আছে চৰকাৰক আমি বাৰম্বাৰ আবেদন জনাইছোঁ কিন্তু আজিলৈকে সমাধান আমি পোৱা নাই এতিয়াও মোৰ তাতে 5-6টা কেছ পেণ্ডিং আছে আমি চাৰ্কল অফিচত আবেদন জনাইছোঁ চন্দনা অৰ্থাৎ সন্তুষ্ট তেখেত নহয় তেখেত সন্তুষ্ট নাই ডেভেলপমেণ্ট এটা হাতে সজোৱা বস্তু নহয় এটা প্ৰক্ৰিয়া হয় ডেভেলপমেণ্ট ইজ এ প্ৰচেছ হয় প্ৰচেছৰ মাজেদি গ'লেহে ডেভেলপমেণ্টটো উপলব্ধি কৰিবলৈ পায় আমি চাওক আজি অসমত কেৱল আজি 10টা বছৰ আমাৰ উকলি যোৱা নাই 10টা বছৰ আমি ৰানিং চলাই আছোঁ এতিয়া কিন্তু কিছুমান ডেভেলপমেণ্ট আছেতো এদিনত আপুনি বিচাৰিলেতো নহ'ব হুলস্থুলীয়া পৰিৱেশ তাৰ মাজতে বিজেপিৰ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য এনেকুৱা হ'লে BTRত বিজেপি অকলে শাসন কৰিব শাসন কৰিম আমি অকলশৰীয়া শাসন কৰিম গুৰুত্বপূৰ্ণ কথা হয় অলপকৈ কওক হয় কোনে ক'ব কথা হ'ল শাসক বিৰোধী আমি BPF ফালৰ পৰা এই আমাৰ আচাৰ ৰিপ্ৰেজেণ্টেটিভ এজনে
সদৌ অসম ছাত্ৰ সন্থাৰ এজন ক'লে যে আমাৰ চাহ বাগিচাৰ যিটো সমস্যা, মই বেছি দূৰ নাযাওঁ, ওদালগুৰি জিলাতে এই চন্দনা বাগান, আজি চন্দনা বাগানত আমাৰ শ্ৰমিকৰ যিটো অৱস্থা, না দৰমহা পায় না বোনাছ পায়। আজি বিজেপিৰ শাসকীয় পক্ষ আছে, UPPLৰ চৰকাৰ আছে, আপোনালোকৰ জৰিয়তে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আজিলৈকে শুনৰ ধৈৰ্য ৰাখিব, আজিলৈকে এই চন্দনা বাগান দাদা আপুনি শুনক আপুনি MLA খেলা মানুহতো আপুনি ধৈৰ্য ধৰক, শুনক, সেইকাৰণে আপুনি হাৰিছে। শুনক আজি চন্দনা বাগানত আজি প্ৰমোদ বড়ো চৰকাৰৰ এজনো প্ৰতিনিধি, সকলোৱে সমস্যাবোৰ চমুকে ক'ব, সময় কম, চবলে চমুকে ক'ব। আজি এই BTR চৰকাৰৰ এজনো প্ৰতিনিধি এই চন্দনা বাগানত আহি আমাৰ আদিবাসী সমাজৰ দুখৰ কথা অহা নাই, কিন্তু BPF দুখৰ বিষয়ে আমি ইয়াতে দল সংগঠন কেইটা UPPL আৰু BPFৰ খোৱা কামৰা শুনিবহে আহিছোঁ যেন লাগিছে। কাইণ্ডলি সকলোকে মনে মনে শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু বৰ্তমান প্ৰমোদ বড়ো আমাৰ BTC-বাসীৰ বাবে অভিভাৱক স্বৰূপ, যদি অভিভাৱকৰ পৰা কিবা আশা কৰে ৰাইজে, দুই এষাৰ কথা শুনিব দৰকাৰ। আগতে যেতিয়া হাগ্ৰামা ডাঙৰীয়া আছিলে তেতিয়াও ৰাইজে কৈছিল, তেওঁকো কৈছিল, এওঁকো ক'ব। গতিকে যিখিনি দিছে ৰাইজক তাৰ বাবে ধন্যবাদ। যিখিনি দিব লগা আছে সেইখিনি চালি জাৰি চাই ৰাইজক সান্তনা দিব লাগিব। আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত, বিশেষকৈ ভূমিৰ সমস্যাৰ ক্ষেত্ৰত না BPF চৰকাৰে স্থায়ীভাৱে সমাধান কৰিছিলে, না UPPL চৰকাৰে সমাধান কৰিছে। বিশেষকৈ যোৱাকালি বাইদেউ